Hi everyone, welcome to my channel SR Study. So ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক মই ম্যাথছৰ বেসিক বস্তুখিনি শিকাই দিছো মানে এটা ভিডিঅ' আপলোড কৰিছো বেসিক বস্তুখিনি ম্যাথছৰ তো আজি আৰু এটা ভিডিঅ' গৈ আহিছো ম্যাথছৰ বেসিক বস্তুখিনি গণিতৰ তো আজি যিখিনি কৰাম ইয়াৰ আগৰ ভিডিঅ'টো যিখিনি কৰাইছো এখিনি জানিগে আপুনি যিকোনো ম্যাথ ইজিলি বুজিব বা কৰিব পাৰিব তো ইয়াৰ আগৰ ভিডিঅ'টোত মই ভগ্নাংশৰ বিষয় বুজাই দিছো ভগ্নাংশ কি হয় কেনেকুৱা টাইপৰ ভগ্নাংশ থাকে সেই বিষয় কৈছো তো আজি বুজাই দিম প্লাস মাইনাস একেলগে থাকিগে বা হৰণ থাকিগে কেনেকৈ আমি কৰো তো হেখিনি আজি বুজাই দিম কৰিম চাওক প্ৰথম কথা একটা বস্তু আগতে হেকি গক কি আছে মাইনাস আৰু মাইনাস যদি আমি পূৰণ কৰো কি হয় প্লাস হয় আৰু প্লাস আৰু মাইনাস পূৰণ কৰিগে কি হয় মাইনাস মাইনাস আৰু প্লাস পূৰণ কৰিগে কি হয় মাইনাস প্লাস আৰু প্লাস যদি পূৰণ কৰো কি হয় প্লাস হয় তনাগে ইয়াতে চাওক কি আছে ফার্স্ট অফ কি আছে -50 ফার্স্ট কাম হয় ইয়াতে আমি ব্র্যাকেট টু উঠাই দিম তো ব্র্যাকেট উঠাই দিগে কি হ'ব ইয়াতে প্লাস ইয়াতে মাইনাস তনাগে কি হয় মাইনাস সংখ্যাটো কিমান আছে 10 ইয়াতে মাইনাস ইয়াতেও মাইনাস কি হৈ যাব দুটা মিলি প্লাস হ'ব 20 এতে এটা কাম কৰক এই মাইনাস আৰু এই মাইনাস বিভাগ একগক কৰিব আৰু প্লাস বিভাগ একগক কৰিব তনাগে এই দুটা আগত মাইনাস আছে কি হ'ব -15 আৰু -10 কিমান হয় দুটা সংখ্যা প্লাস কৰিব কিমান হয় মাইনাস প্লাস ইয়াতে আছে মাইনাস প্লাস তেনে কিমান হয় 25 কিন্তু বড়টোৰ কি ডাঙৰটোৰ আগত কি চিহ্ন আছে চিহ্নটো হেতু দিব মাইনাস চিহ্ন তেনে -25 ইয়াতে কি আছে +20 এতিয়া চাওক মাইনাস আৰু প্লাসে কি হয় মাইনাস আৰু প্লাসে কি হয় মাইনাস তেনে সংখ্যা দুটা মাইনাস কৰি দিয়ক মানে বিয়োগ কৰি দিয়ক কিমান হ'ব 25 এর পৰা 20 বিয়োগ কৰিগে 5 ডাঙৰটোৰ আগত কি মাইনাস তেনে -5 তো এনেকৈ আমি সমাধা কৰিম দুই নম্বৰটো চাওক সেকেন্ডটো কি আছে ইয়াতে ফার্স্ট অফ কি আছে 20 লিখিব ইয়াতে প্ৰথম কাম হওক ব্র্যাকেটটো উঠাই দিম তেনে মাইনাস আৰু মাইনাস কি হৈ যাব প্লাস 30 প্লাস আৰু মাইনাস কি হৈ যাব -10 মাইনাস আৰু প্লাসে কি হৈ যায় -20 তেনে কিমান হয় দুটা প্লাস কৰিব 50 এই মাইনাস আৰু মাইনাসে কি হৈ যায় প্লাস সরি এই সংখ্যা দুটা প্লাস কৰিব 10 আৰু 20 কিমান হৈ যায় আৰু ইটো ডাঙৰটো আগত কি আছে মাইনাস চিহ্ন এই দুটা প্লাস কৰি হ'ব 30 50 এর পৰা 30 বিয়োগ কৰিগে কিমান হয় 20 এটি হ'ব এনেকৈ অফ করতে দেখি হয় তো চাওক আৰু তো এতিয়া আমি কি কৰিগে প্লাস আৰু মাইনাস কেনেকৈ কৰা হয় শিকিছো এতিয়া যদি প্লাস মাইনাস আৰু হৰণ বা ইনটু পূৰণ একেলগে থাকে তেতিয়া আমি কেনেকৈ কৰিম চাওক এতিয়া 3 নম্বৰটো চাওক কি আছে ইয়াতে 3 নম্বৰটো কি আছে ইয়াতে আছে 20 তো 20 ভাগ কি আছে 10 হরণ 10 প্লাস ইয়াতে কি আছে ইয়াতে পূরণ কৰিব আগতে যদি যেতিয়া আপোনাৰ কি থাকিব প্লাস মাইনাস হৰণ বা পূৰণ একেলগে থাকিব তেতিয়া ফার্স্ট কাম কৰিব পূৰণৰ কামটো আগত কৰিব তেনে ইয়াতে পূৰণ আছে এই দুটা পূৰণ কৰক আগতে 3 5 কিমান হয় 3 5 গুণ 15 ইয়াতে মাইনাস ইয়াতে প্লাস তেনে কি হৈ যাব মাইনাস প্লাস কি হয় মাইনাস ইয়াতে প্লাস নহয় কি হ'ব মাইনাস 3 5 গুণ কিমান হয় 15 ইয়াতে কিমান হয় +8 এতিয়া কি কৰিব ফার্স্ট কাম কৰিব পূৰণৰ তাৰ পিছত কি কৰিব হৰণ তাৰ পিছত প্লাস মাইনাস কৰিব তো এটো 10 ৰে 20 হৰণ কৰিগে কিমান হয় দুবাৰ যায় ইয়াতে কি আছে -15 +8 এতিয়া দুটা কাম কৰিব পাৰিব যে ইয়াৰ পৰা এটো বিয়োগ কৰিব নহগে আৰু এটা কাম কৰা যায় যে জিটু সংখ্যাৰ আগত কি আছে প্লাস চিহ্ন আছে হেকেটা একগক কৰিম আৰু মাইনাসৰ বিভাগ একগক কৰিম যেনেকৈ চাওক ইয়াতে 2 আছে প্লাস ইয়াতে আছে 8 তেনে দুটা কৰিগে কিমান হয় 10 ইয়াতে মাইনাস থাকে 15 তেনে এটো বিয়োগ কৰিগে কি হ'ব প্লাস মাইনাস বিয়োগ কৰিগে মাইনাস 15 পৰা 10 গে কি একই কথা 5 ডাঙৰটো আগত মাইনাস চিহ্ন গতিকে মাইনাস চিহ্ন দিব তো এনেকৈ সমাধান কৰা হয় তাৰো এটা চাওক লাষ্টটো চাওক কি হয়
ফাৰ্ষ্ট এইটো কি কাম কৰিব ব্ৰেকেটটো উঠাই দিয়ক ইয়াতে 8 আছে প্লাস আৰু মাইনাস কি হৈ যাব -4 ইয়াতে ইনটু কৰি দিয়ক কিমান হ'ব 2 আৰু 20 পূৰণ কৰি কি হয় 2 আৰু 10 পূৰণ কৰি কি হয় 20 প্লাস 6 divided 3 plus 9 তেতিয়া আমি তো পূৰণৰ কামটো কৰিছো এতিয়া আমি কি কৰিম হৰণৰ কামটো কৰিম 8 - 4 plus 20 এবগা একেই ৰাখিব এটুৰে এটু হৰণ কৰিব কিমান বাৰ যায় দুবাৰ যায় 3 ৰে 6 হৰণ কৰিকে দুবাৰ যায় plus 9 তেনাগে এতিয়া প্লাস মাইনাস কৰক 8 ৰ পৰা 4 বাদ গৈ কিমান হয় 4 plus 20 এই গোটেই কেটা যোগ কৰি কিমান হয় গোটেই কেটা এতে যোগ কৰি কিমান হয় 20 9 যোগ কৰি কিমান হয় 29 2 যোগ কৰি কিমান হয় 31 তে এই দুটা প্লাস কৰিব কিমান হয় 35 তো সক আপোনালোকে বুজিছে না নাই নুবুজিকে কমেন্ট কৰিব মই আকৌ ভালকৈ বুজাবলৈ চেষ্টা কৰিম তো এইখিনি আছিল ম্যাথছৰ বেসিকখিনি ইয়াৰ আগৰ ভিডিওটো এটা আপলোড কৰিছো তাতেই আছে ভগ্নাংশৰ বিষয় তো ইয়াতে আমি প্লাস মাইনাস কেনেকৈ কৰিব পাৰো হেখিনি শিকাই দিগো যদি নুবুজে তেনাগে কমেন্ট কৰিব তো আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰি আছো নেক্সট ভিডিওত আকৌ লগ পাম থ্যাংক ইউ